আৰু মই থৰকা চুকি হেৰুৱাই আৰু মোৰ ভৰি পিলটো লাগি বাকৰি পৰিল আগে পিছে সোমোৱা নাই কিন্তু আজি সোমাই মোৰ একেবাৰে অৱস্থা খাসি কৰি পঠিয়ালে সঁচা নাই দিয়া সঁচা হলিমাই সকলো দেখি আছিল এতিয়া হাতীৰ কথা সঁচানে মন্ত্ৰীবৰ তেনেহ'লে দুখী হে ভেকুলীটোহে ভেকুলীটো ধৰি আনিবলৈ আদেশ দিয়ক আৰু হাতী তই নিৰ্দোষী যেতিয়া তই যাগৈ যা মহাৰাজ মোৰ এই বিষাক্ত চাইগল লতা নালাগে তই ইয়াত থাকিলে মোৰ চিকিয়া হ'ব কিতাপখন কেনেবাকৈ ভাগি যাব পাৰে হ'ব মহাৰাজ মোৰ এই প্ৰকাণ্ড গাটোৱে মোৰ কাল আৰু কলি নাই ক'ত কলি থেংক ইউ কলি নাই এই মূৰ্খ কাউৰী এইটো ইংৰাজী শব্দ মানে ধন্যবাদ হবি পিছে কলি নাই মোৰে লগতে চলাটোৱে ৰে কৈ দিলো মানে মহাৰাজ আহিছো থেংক ইউ মন্ত্ৰী কি শব্দটো কৈ ইংৰাজী ভাষাটো শিকি ল'ব নোৱাৰে ক্লাছ কাৰ্যত দেখোন বৰ দিগদাৰ হৈছে ৰাণী তুমি আকৌ ইয়ালৈ কিয় আহিলা আৰু এইটোকে ওপৰত তুমি ইয়ালৈ গুচি আহিলা যোৱা এতিয়াই যোৱা Well, I don't know.
কাউৰী কিবা বুজিছনে পাইছো মহাৰাজ পাইছো ইয়াত এটা কৰলে বহুত সময় লাগিলে কি কতে সেই কালত সোমাই নকয় কামুৰি লাগিব
ই পুস্তক একোলাই আকৌ মোৰ কাণত সোমাবলৈ আহিছে আৰু মই থাপ মাৰি ধৰি লৈ উত্তম উত্তম তই বৰ ভাল কাম কৰিলি হাতী তোক মই পুৰস্কাৰ দিম ক তোক কি পুৰস্কাৰ লাগিব মহাৰাজ আমাকতো কি লাগিব আপোনাৰ বাৰীৰ দুজোপা শকত আগত কলগছ পালে বৰ উপকাৰ হ'ব হ'ব দুজোপা নালাগে 4 জোপা ল'বি পিছে মন্ত্ৰীবৰ ভেকুলাক এতিয়া কি শাস্তি দিয়া হ'ব ইয়াক মহাৰাজ মাৰিয়ে পেলোৱা থাকিব ইয়াৰ একেবাৰে টিকিটো কাটিয়ে পেলাও নাই মহাৰাজ এনে নকৰিব ই এটা বৰ ভাল কাম কৰে দূৰ কৰি ই বাৰিষাৰ আগ আৰু যদি ইয়াক মাৰিয়ে পেলোৱা হয় বাৰিষা চোন দূৰ কৰিবলৈ কোনোৱেই হাতী তই বৰ ভাল কথা কৈছ পৃথিৱীত সকলো প্ৰাণীয়ে জীয়াই থকাৰ অধিকাৰ আছে গতিকে ঐ ভেকুলা তই আজিৰ পৰা এনে কাম কৰিবি নেকি গতিকে মন্ত্ৰী ভেকুলা মিছা কথা কোৱা অপৰাধ ডিঙিত জাবৰ মালা পিন্ধাই ৰাজহুৱা স্থানত ৰাস্তাই ঘূৰা কোৱা হওক আৰু পিঠিত লিখি দিয়া হওক মিছলীয়া লগাই দে Yeah.